Hello friends, আজি আপোনালোকক শিৱসাগৰৰ পৰা আমগুৰি হৈ তুলি আৰু তুলিৰ পিছত আমি আপোনালোকক মুককচাঙলৈ লৈ যাবলৈ বিচাৰিছোঁ। আহক প্ৰকৃতিৰ মনোৰম দৃশ্যবিলাক চাই আপোনালোকক আপোন পাহৰা হৈ আমি আপোনালোকক লৈ গৈছোঁ মুককচাং। ৰাস্তাটো দেখিবলৈ বহুত মনোৰম। এয়া আমি তুলি পালোহি। তুলি ঠাইখন সৰু, বিশেষ চাবলৈ একো নাই। মাজে মাজে পাহাৰীয়া ৰাস্তাইদি গৈ আমি এতিয়া মুককচাঙলৈ যাবলৈ ৰাস্তাদি গৈ আছোঁ। তুলিৰ পৰা নাই মই ওচৰ বুলি ভাবিছিলোঁ। গাড়ীত কিলোমিটাৰ ল'ব নোলায়। লগোৱাই নাই। ৰাস্তা নাইচোন। আমি এতিয়া তুলিৰ পৰা মুককচাং গৈ আছোঁ। 5.5 দেখাই দিছে। লেফ্ট ল'ব লাগিব। বেটা ৰাস্তাটো বোকা ৰাস্তা। পানী বৰষুণ দিছিলে ন পাহাৰত। পাহাৰটো ওখ আছে কিন্তু পাহাৰৰ মাটিবিলাক খহি আলি কাষৰ পাইছেহি। মাটি ইৰোচন হৈ কেতিয়াবা ৰাস্তা ব্লক হোৱাৰো চান্স থাকে। নগালেণ্ডৰ এই ৰাস্তাটো ৰাস্তাটো ভাল বুলি কৈছে। আমি যিমান টকা আহিছোঁ তাৰপৰা ভাল ৰাস্তা যদি পোৱা হৈ যাব। কি কৈছে মায়ে? মোৰফালে আহিলে ওলাই যাম বুলি লৈ পিনে পটককৈ ইমান জল্দি ফোন কৰিব মা। মুককচাঙলৈকে ইমান ধুনীয়া তুলিডোখৰত ধুনীয়া ঘৰ দেখিলোঁ। এনে ষ্টিল ফটো মাৰি দিম নোৱাৰিছোৱে। উঠলে নে আকৌ দে ৰখাই দে নহ'লে। আন্দি মুককচাং কোনফালে? হেল্ল'
অঁ ঠিক আছে থেংক ইউ আকাশৰ সুন্দৰ দৃশ্যবিলাক চাই চাই আমি বহুতো ৰাস্তা আগুৱাই আহিলোঁ পাৰ হ'লোঁ এতিয়া আৰু বেছি দূৰ নাই এতিয়া পাইছোঁহে এটা টিলা নিচিনা পাহাৰৰ মাটি খহি খহি পিয়চোন হয় মাটিবিলাক আলিৰ কাষত পৰিছিল ডাঙৰ ডাঙৰ শিলগুটিবিলাক কেতিয়াবা ৰাস্তাটো ব্লক হোৱাৰো চান্স আছে বাৰিষা কালত বিশেষকৈ এই ডাঙৰ ডাঙৰ শিলগুটিবিলাক আহি আলিৰ কাষত পৰিছেহি কেতিয়াবা হয়তো ব্লকো হৈ যাব পাৰে গতিকে বহুত সাৱধানে অহাটো ভাল হয় দেখিছে তৰপ তৰপ শিলগুটিবিলাক ভাঙি চিঙি তলত আহি বাগৰি পৰি ৰাস্তাৰ কাষৰ পাইছে চুচু ইমলাং পালোহি আমি ইয়াতে বজাৰ কৰি লৈছোঁ এতিয়া বস্তুবিলাক ক'ৰ পৰা আনে আপোনালোকে আমগুৰি অঁ আমগুৰি দোকানখন ফটো কৰি দিছোঁ আহিছোঁ গৈহে ভাল লাগে নোখোৱাকৈ মুখখন বন্ধ কৰি কেনেকৈ যায় চানা খাই খাই গৈ ভাল লাগিছে
মুককচাঙলৈ গৈ আছোঁ। ৰাস্তাত এতিয়া জুই এটা পালোঁ, চক ঝৰ্ণা এটা ইমান ধুনীয়া, লগতে কাষতে বেঙুনীয়া ৰঙৰ ফুল ফুলি আছে। সঁচাকৈ নগালেণ্ডখন বহুত ধুনীয়া, আপোনালোকে আহিব আৰু চাই যাব। আমি এতিয়া পুৰা হৈ শিৱসাগৰৰ পৰা আমগুৰি হৈ তুলি হৈ আমি মুককচাঙলৈ গৈ আছোঁ। ৰাস্তাটো দুয়োফালে প্ৰাকৃতিক দৃশ্যই বহুত মনোৰম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰি আছোঁ। আহক আমাৰ লগতে আপোনালোকেও উপভোগ কৰক। মুককচাং পালোহি, নগালেণ্ডৰ মুককচাঙৰ টাউনৰ আজি দোকান পোহাৰ সকলো বন্ধ দেওবাৰ হোৱাৰ কাৰণে। মাত্ৰ দুখন দোকান খোলা দেখিলোঁ। মুকলি আকাশখন ডাৱেৰে আৱৰা মনোৰম দৃশ্য বহুত ধুনীয়া মুককচাং টাউনখনৰ। আমি চাৰিওফালে এপাক ঘূৰিলোঁ। ক'তো ভাল এখন ৰেষ্টুৰেণ্ট হোটেল ক'তো খোলা দেখা নাপালোঁ। গতিকে গোটেই দিনটো আমি বিস্কুট খাই কটাবলগীয়া হ'ল। আপোনালোকে যদি দেওবাৰে মুককচাং চাবলৈ আহে তেন্তে খোৱা বস্তু সকলো লগত লৈ আহিব, নহ'লে লঘোণে থাকিবলগীয়া হ'ব। আমিও গোটেই টাউনখন চালোঁ। মানুহো কম, দোকানো নাই, আধা এখন দুখন সৰু সুৰা দোকান খুলি থৈছে মাজে মাজে। তাৰ বাহিৰে আৰু আমি একো দেখা নাপালোঁ। এতিয়া আমি এতিয়া যাবলৈ লৈছোঁ। বহুত ঠাণ্ডা পৰিছে ইয়াত, চুৱেটাৰ পিন্ধা বতৰে হৈছে। আমাৰ অসমতকৈ বহুত ঠাণ্ডা, বতাহো বলিছে। এতিয়া আমি যাওঁ। ঘূৰি গৈছোঁ মৰিয়নি হৈ, যোৰহাট হৈ ঘৰ পামগৈ।